জুবিন গাৰ্গক হত্যা কৰা হল নে জুবিন গাৰ্গক মৰিবলৈ ঠেলি দিয়া হল জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধনৰ ওপৰত চকু আছিল নেকি জুবিন গাৰ্গে কিমান উপাৰ্জন কৰিছে ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গে ফাংচন কৰি জুবিন গাৰ্গে বিহু গায় কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছে সেই হিচাপ আমি বাদ দিলো কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে বিভিন্ন ডিজিটেল প্লেটফৰ্মত আপুনি যদি জুবিন গাৰ্গৰ গান শুনি আছে তেনেহলে সেই ধন কাৰ জেপলৈ গৈ আছে সেই কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে কাৰ বেংক একাউণ্টত সোমাই আছে সেই কোটি কোটি টকা সেই হিচাপ আজি অসম আৰক্ষীয়ে CIDয়ে লব লাগিব এই মুহূৰ্তত যি মুহূৰ্তত আপুনি মই সম্প্ৰচাৰ চাই আছো সেই মুহূৰ্তত অসমৰ বিশ্বৰ চুকে কোনে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গৰ গীত শুনি আছে আৰু তাৰ বাবে জুবিন গাৰ্গে পাবলগীয়া ৰয়েলটি কাৰ একাউণ্টলৈ গৈছে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন ফুল প্লেটৰ সহায়ত আমি জনাইছো নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ আপোনালোকে অলপ ভাবি চোৱাচোন এইটো আচৰিত কথা নহয়নে বাৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই ভাবিছো এবাৰ জুবিনদাৰ টকা ধন লুটিলে তাৰ পিছতো আমাৰ জুবিনদাক হত্যা কৰিলে ইমান যে আচৰিত কথা নিজৰ ঘৰৰ পৰিয়ালে নিজৰ মানুহক হত্যা কৰিলে এইটো মই কথা কোৱা নহয় আমাৰ মামাই কৈ দিলে বাৰু হত্যাকাণ্ড বুলি কথা কৈ দিলে এতিয়া কবই লাগিব যে জুবিনদাক হত্যা কৰিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আপোনালোকে চাই লোৱা এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুক কেনেকৈ শাস্তি দিব লাগে আপোনালোকে কমেন্ট কৰি জনাব ফাঁচিয়াই মাৰিব লাগে নে পানীত ডুবিয়াই যেনেকৈ জুবিনদায়ে মৃত্যু হৈছিলে তেনেকৈ মাৰিব লাগে ইমান যে হাৰামী মানুহ থাকেনে এই পৃথিৱীত ধন টকা লুটিলে বাৰু এইটো কথাটো বাদ দিয়ক জুবিনদাক কিয় হত্যা কৰিব লগা হ'ল কি আছিলে জড়িত ইমান যে অনুৰাগী যদি আছিলে জুবিনদাৰ এনেকৈ মাৰিব পাৰিলহেঁতেন নেকি নোৱাৰিলহেঁতেন কিয়নো জুবিনদাক আগৰ পৰাই চেষ্টা কৰি আছিল যে কেনেকৈ হত্যা কৰিব পাৰিব কিমান যে টকা লুটিব পাৰিব কিমান যে ঘৰ বাৰী গাড়ী ল'ব পাৰিব ইমান যে হাৰামী মানুহ এই পৃথিৱীত মই দেখা নাছিলোঁ যে ঘৰৰ পৰিয়ালে ঘৰৰ মানুহক হত্যা কৰিব সিদ্ধাৰ্থ শৰ্মা শ্যামকানু ঘৰৰ পৰিয়াল বুলি ভাবি লোৱা জুবিনদাৰ লগত থাকা জুবিনদাৰ লগত খোৱা মানুহ ঠিক আছে এটা নিউজত আপোনালোকে চাই ল'বা আৰু কমেন্ট কৰি জনাব দেই কমেন্ট কৰি জনাব কি শাস্তি পাবলৈ লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা তাক কমেন্ট কৰি মোক জনাই দিব দেই মই ৰিপ্লাই দিম আপোনালোকক এতিয়া চাৱা কমেন্টত আমাৰ মামাই আৰু এজন ব্ৰাদাৰে নিউজৰ মাজত টকাৰ হিচাপ কিমান কৰিলে চাই লোৱা যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব বাস চাই লোৱা জুবিন গাৰ্গক হত্যা কৰা হল নে জুবিন গাৰ্গক মৰিবলৈ ঠেলি দিয়া হল জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধনৰ ওপৰত চকু আছিল নেকি জুবিন গাৰ্গে কিমান উপাৰ্জন কৰিছে ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গে ফাংচন কৰি জুবিন গাৰ্গে বিহু গায় কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছে সেই হিচাপ আমি বাদ দিলো কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে বিভিন্ন ডিজিটেল প্লেটফৰ্মত আপুনি যদি জুবিন গাৰ্গৰ গান শুনি আছে তেনেহলে সেই ধন কাৰ জেপলৈ গৈ আছে সেই কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে কাৰ বেংক একাউণ্টত সোমাই আছে সেই কোটি কোটি টকা সেই হিচাপ আজি অসম আৰক্ষীয়ে CIDয়ে লব লাগিব এই মুহূৰ্তত যি মুহূৰ্তত আপুনি মই সম্প্ৰচাৰ চাই আছো সেই মুহূৰ্তত অসমৰ বিশ্বৰ চুকে কোনে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গৰ গীত শুনি আছে আৰু তাৰ বাবে জুবিন গাৰ্গে পাবলগীয়া ৰয়েলটি কাৰ একাউণ্টলৈ গৈছে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন ফুল প্লেটৰ সহায়ত আমি জনাইছো কোনে জুবিন গাৰ্গৰ গীতৰ ভিউজ 239 মিলিয়ন 141টা আছে জুবিনৰ গান 141টা জুবিনৰ গান আছে আৰু স্পটিফাইত 0.003 পৰা 0.005 USD লৈকে পইচা দিয়া হয় অৰ্থাৎ এবাৰ ষ্ট্ৰিমিং হলে এবাৰ বাজিলে আমি যদি এভাৰেজ 0.004 USD ধৰো 239 মিলিয়ন ইনটু কৰো অৰ্থাৎ পূৰণ কৰো তেনেহলে সেই পৰিমাণ কিমান হ'ব জানে আমেৰিকান ডলাৰ হিচাপত 9,57,593 ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত এয়া 7 crores অলপ বেছি 7 crore 9 লাখ হ'ব আপুনি এই মুহূৰ্তত গুগল কৰি চাই ল'ব পাৰে যে USD 957,559 অৰ্থাৎ প্ৰায় 10,000 USD হলে 7 কোটিৰ অলপ বেছি হয় ভাৰতীয় টকাৰ হিচাপত অৰ্থাৎ স্পটিফাইৰ পৰা
জুবিন গাৰ্গৰ গীতৰ উপাৰ্জন এই 7 কোটি টকাৰ কম নহয় জুবিন গাৰ্গৰ এটা ইউটিউব একাউণ্ট আছে আৰু সেই ইউটিউব একাউণ্টত প্ৰায় 7 লাখৰ বেছি আছে ফলোৱাৰ আৰু আচৰিত কথাটো কি জানেনে জুবিন গাৰ্গৰ ইউটিউব একাউণ্টৰ ভিউজ কিমান জানে 294.2 মিলিয়ন ভিউজ ইউটিউবৰ হিচাপটো যদি আপুনি কৰে তাতো কোটিৰ ঘৰত ধন উপাৰ্জন হৈছে জুবিন গাৰ্গৰ একাউণ্টত এয়া হল স্পটিফাই আৰু ইউটিউব মিলাই আপুনি 8 কোটি টকা প্ৰায় উপাৰ্জন হৈছে জুবিন গাৰ্গৰ ডিজিটেল দুটা প্লেটফৰ্মৰ কথা কৈছো মাত্ৰ দুটা প্লেটফৰ্মত জুবিন গাৰ্গৰ উপাৰ্জন প্ৰায় 8 কোটি টকা আৰু আপুনি যদি ৰাফ ধৰে উপাৰ্জন কম ধৰে কমকৈ চাইছে মানুহে ইউটিউবত ভিউজ কম বুলি ধৰে ইউটিউবত 1000 জি সিপিএম আৰু আরপিএম থাকে তাত যদি আপুনি ৰেটটো লো বুলি ধৰে তথাপিও 5 কোটিৰ বেছি উপাৰ্জন জুবিন গাৰ্গৰ স্পটিফাই আৰু ইউটিউব প্লেটফৰ্মত এতিয়া ভাৰতীয় যিবোৰ ডিজিটেল প্লেটফৰ্ম আছে জিঅ' সাৱন গানা আপুনি সেইবোৰত গান শুনে তাত কিমান পইচা পাইছে সেই কথা এবাৰ আপোনালোকক ক'ব খুজিছো জিঅ' সাৱন বা এইবোৰে স্পটিফাইতকৈ অলপ কম পইচা দিয়ে ক্ৰিয়েটৰক আৰু সেই হিচাপত অৰ্থাৎ 5 পইচাৰ পৰা 6 পইচা পোৱা হয় 5 পইচাৰ পৰা 6 পইচা পায় ভাৰতীয় যিকেইটা আছে জিঅ' সাৱন আছে আৰু তাৰ পিছত জিঅ' সাৱনৰ উপৰি আছে গানা এই কেইটা প্লেটফৰ্মৰ বাহিৰেও আৰু কেইবাটাও ডিজিটেল প্লেটফৰ্মত আছে যিহেতু জিঅ' সাৱন আৰু গানাৰ কিমান আসলতে মিলিয়ন ভিউজ সেই হিচাপ ইন্টাৰনেটত পাবলৈ নাই আপুনি ৰাফ যদি 200 মিলিয়ন চাইছে বুলি ধৰে 200 মিলিয়ন অৰ্থাৎ যিহেতু স্পটিফাই 239 মিলিয়ন আছে এই যেটো জিঅ' সাৱন আৰু গানাত যদি আপুনি 200 মিলিয়নে চোৱা বুলি ধৰে আৰু যদি এটা ষ্ট্ৰিমিংত অৰ্থাৎ এবাৰ শুনিলে 5 পইচাৰ পৰা 6 পইচা আমি 5 পইচাই যদি ধৰো তেনেহলে প্ৰায় অতি কমে চাইছে 5 পইচাকৈ চাইছে তেনেহলে সেই উপাৰ্জন হ'ব 1 কোটি টকা 5 পইচাকৈ যদি চাইছে আৰু ইয়াত এটা হিচাপ আছে আপোনালোকক চমুকৈ বুজাই দিছো যেতিয়া হাই ৰেট চলি থাকিলে 30 পইচা পৰ্যন্ত পায় এটা গীতত আৰু 30 পইচা যদি পায় সেই পৰিমাণ হ'ব 30 পইচা পালে 3 কোটিৰ পৰা 4.2 কোটি টকা উপাৰ্জন হ'ব জিঅ' সাৱন আৰু গানাৰ পৰা আজি আমি 5 দিন 6 দিন কান্দি আছো জিঅ' সাৱন বা আপাৰ গানা বা স্পটিফাইত আমি সকলোৱে গান শুনিছো প্ৰতিটো ষ্ট্ৰিমিংত জুবিন গাৰ্গে ডিজিটেল পেমেন্ট পাব লাগে জুবিন গাৰ্গে সিএ কম্পোজাৰ অথৰ হিচাপে পইচা পাব লাগে সিঙ্গাৰ হিচাপে পাব লাগে আৰু এই উপাৰ্জনৰ কিছু অংশ যদি আপুনি প্ৰডিউচাৰক দি দিয়ে তাৰ পিছতো জুবিন গাৰ্গৰ যদি আজি ডিজিটেল মাধ্যমত উপাৰ্জন হয় তেনেহলে সৰ্বোচ্চ হ'ব পাৰে 15 কোটি টকা অৰ্থাৎ আটাইবোৰ মিলাই 15 কোটি টকা উপাৰ্জন হৈছে জুবিন গাৰ্গৰ আৰু আপুনি সৰ্বনিম্নটো যদি ধৰে সব হিচাপ বাদ দি একো নাই 5 কোটিৰ কম নহয় উপাৰ্জন এতিয়া সেই প্ৰশ্নটো হল এই 5ৰ পৰা 15 কোটি টকা কোনে খাব গৰিমা শইকীয়া গাৰ্গে যে এই পইচা নাপায় তাৰ ব্যৱস্থা দেখিলা কিমান যে কোটি টকা জুবিনদাৰ টকাটো খালে আপোনালোকে দেখিছানে গৰিমা বৌ যদি এইটো টকা নাপায় তেতিয়া হলে কোনে খালে চাই লোৱা বাৰু এতিয়া হত্যকাণ্ড বুলি আমাৰ মামাই কি কথা ক'লে চাই লোৱা এই নিউজটো শেষ হোৱা নাই শেষলৈকে চাব মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এসআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না অসম চৰকাৰ আপোনালোকে আৰটিআই মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয়
7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম, আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া নাই। না অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে, আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম, আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম।